ডিফু বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠান শুভাৰম্ভ বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ সেনৰ উন্মোচনেৰে শুভাৰম্ভণি তিনিদিনীয়া সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান ডিফু ধৰমডালাৰ জীয়ৰী বন্দনা গগৈ সোণা তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি সোণৰ পদকসহ অৰ্জন স্নাতকোত্তৰৰ সন্মান একালৰ ডিফু ডন বস্কৰ ছাত্ৰী বন্দনা শিক্ষা বিভাগত স্নাতকোত্তৰ সন্মান লাভ হাওৰা ঘাটত খিলিঞ্জিয়াৰ অস্তিত্ব ৰক্ষাৰ চিঞৰ জাতি মাটি ৰক্ষাৰ কথা কৈ বৃহৎ অসমীয়া জাতিক ধান পান কৰা মুখ্যমন্ত্ৰীক খলনায়ক আখ্যাৰে খুৰধাৰ সমালোচনা জাতীয়তাবাদী ছাত্ৰ পৰিষদ নেতাৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাৰ্বি আংলং জিলাৰ শিক্ষা ইতিহাসত এক উল্লেখযোগ্য ইতিহাস বহন কৰা ডিফু বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয় 50 বছৰ পূৰ্তি উপলক্ষে আজিৰে পৰা আৰম্ভ হৈছে সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠান বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ সেনৰ শুভ উন্মোচনেৰে 29 ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগা তিনিদিনীয়া সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় পতাকা উত্তোলন মনুমেণ্ট শুভ উন্মোচন সোণালী জয়ন্তী উন্মোচন আদি কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ প্ৰথমটো দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় তাৰ পিছত মডাৰ্নাইজেশ্যন অফ এডুকেশ্যন এণ্ড ইটছ এফেক্ট অন ষ্টুডেণ্ট কমিউনিটি শীৰ্ষক শিক্ষা বিষয়ক গুৰুত্বপূৰ্ণ ছেমিনাৰ এখন অনুষ্ঠিত কৰা হয় ছেমিনাৰত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মা ডিফু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ থান সিং টিমু ডায়েটৰ প্ৰবক্তা সমুজ্জ্বল বৰা প্ৰমুখ্য বিশিষ্ট শিক্ষাবিদসকলে অংশগ্ৰহণ কৰে তাৰ পিছত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সভাত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে ভাষণ প্ৰদান কৰে বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম কুমাৰ চুমে উক্ত অনুষ্ঠানতে সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানৰ উপলক্ষে প্ৰকাশ কৰে স্মৃতি গ্ৰন্থ উন্মোচন কৰে স্মৃতি গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে সন্ধিয়া অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান তাৰপিছত আমাৰ 11 বজাৰ পৰা ছেমিনাৰ চলি আছে লাঞ্চ আছে আবেলি 4 বাজি স্কুলৰ প্ৰধান শিক্ষকে মন্ত্ৰী পৰ্যায়ৰ মাধ্যমত অনুষ্ঠান কৰিব তাৰপিছত সন্ধিয়া 5 বাজি 30 মিনিটৰ পৰা আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মাননীয় আমাৰ কাৰ্যকৰী বিভাগ কাউন্সিলৰ তাৰপিছত আজি অনুষ্ঠানটো সমাপ্তি ঘটি যাব অহাকালি আকৌ আমাৰ অনুষ্ঠান আছে অহাকালি আমাৰ ৰাতিপুৱা এলুমিনি মিট প্ৰাক্তন ষ্টুডেণ্টবিলাকৰ সমাপতি অনুষ্ঠান আছে 10 বজাত ৰেজিষ্ট্ৰেশ্যন হ'ব 11 বজাত ইণ্টাৰেকশ্যন উইথ এলুমিনি উইথ এক্স এণ্ড এক্সিষ্টিং টিচাৰ্ছ এট বিনাপানী হাইস্কুল ডিফু 11 বজাত লাঞ্চ আৰু 4 বাজি 15 মিনিটত এলুমিনি মিট অফ এক্স ষ্টুডেণ্টছ অফ বিনাপানী হাইস্কুল followed by cultural program, etc. of ex-student. আটাইতকৈ অহাকালিটো আমাৰ প্ৰাক্তন ষ্টুডেণ্টবিলাকৰ গোটেই দিনজোৰা কাৰ্যসূচী বাহিৰৰ পৰা আহি আছে ত্ৰিপুৰাৰ পৰা আহি আছে অৰুণাচলৰ পৰা আহি আছে বেংগালোৰৰ পৰা স্কুলত আহিছে কালি এইবিলাক অনুষ্ঠান হ'ব আৰু পৰহি দিনা 29 তাৰিখ আমাৰ এই অনুষ্ঠানটো সমাপ্তি ঘটিব 29 তাৰিখ আমাৰ অনুষ্ঠানসূচী এনেকৈ আছে 9:30 বজাত আকৌ অপেন ছেশ্যন হ'ব অপেন ছেশ্যনত আমাৰ মত বিনিময় হ'ব তাতে আমি আমাৰ প্ৰাক্তন এছএমডিচি স্কুলৰ প্ৰাক্তন যিখন কমিটি আছিলে প্ৰাক্তন শিক্ষক আৰু বয়োজ্যেষ্ঠ নাগৰিক ডিফু চহৰত আৰু এই স্কুলৰ সুবিধাত এই যিবিলাকৰ প্ৰচেষ্টা স্কুল হৈছে এইবিলাক পৰিয়ালৰ মানুহবোৰ চবক আমি মাতিছোঁ অপেন ছেশ্যনত এইবিলাকৰ মানুহক ফেচিলিটেট কৰা হ'ব আৰু তাৰপিছত যিবিলাক আমাৰ কালচাৰেল আৰু স্পৰ্টছৰ প্ৰতিযোগিতা হৈছিলে সেইবিলাকৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু সন্ধিয়া 5:30 বাজি স্থানীয় চন্দ্ৰচিন্ত স্কুল খেলপথাৰত আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব এইটো উদ্বোধন কৰিব আমাৰ কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্বি সদস্য মাননীয় শ্ৰী তুলিৰাম মহাংদেৱে আৰু তাতে ছায়ম পাল বুলি আমাৰ বাইদেউ আৰ্টিষ্ট আছে তেখেতে আহিব আৰু স্থানীয় বিভিন্ন উদীয়মান শিল্পী গান গাব
বিভিন্ন আৰ্ট আছে আৰু এইবিলাক অনুষ্ঠানৰ মাধ্যমেদি আমাৰ এই শুভৰঞ্জনী অনুষ্ঠানৰ সমাপ্তি ঘটনা আৰু এইটো অনুষ্ঠানৰ জৰিয়তে বিভিন্ন মানুহ আমাৰ বিভিন্ন শুভদায়ী বিভিন্ন গুণীজন বৰ্তমান স্কুলৰ বৰ্তমান শিক্ষক প্ৰাক্তন শিক্ষক বিভিন্ন লোকের সহযোগিতাত আমি আগবাঢ়ি গৈ দিছোঁ আৰু সিহঁতৰ ক্লান্ত পৰিশ্ৰমত আমাৰ সম্পাদক কোষাধ্যক্ষ স্কুলৰ প্ৰধান শিক্ষক বিভিন্ন শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী প্ৰাক্তন শিক্ষক সমূহৰ পৰা আমি বিৰাট পাইছোঁ পাইছোঁ এবং তাদের প্রতি আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন করো ধন্যবাদ। মংগলিংহি রিপোর্ট কাট নিউজ। দুহেজাৰ 19 বছৰটোৰ অন্তিম মাহ আৰু মাত্ৰ 5 দিনৰ পিছতে পদাপৰ্ণ হ'বহি নতুন বছৰ 2020। পুৰণি বছৰে বিদায় লোৱা অন্তিম ক্ষণ কিন্তু কাৰ্বি আংলং জিলাৰ সদৰ ডিফু চহৰবাসীৰ বাবে বৰ আনন্দ আৰু গৌৰৱৰ ক্ষণ। আৰু এই গৌৰৱ কঢ়িয়াই আনিছে ডিফুৰ ধৰমনলাৰ জীয়ৰী বন্দনা গগৈয়ে। তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত বন্দনাই শিক্ষা বিভাগত এইবাৰ সোণৰ পদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। ডিফু ডন বস্কো হাইস্কুলৰ ছাত্ৰী বন্দনা গগৈ 2012 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত ডিব্ৰুগড় সল্ট ব্ৰক একাডেমীৰ পৰা দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হয়। তাৰ পিছত গুৱাহাটী সন্দিকৈ কলেজত নামভৰ্তি কৰি সুখ্যাতিৰে BA হাসিল কৰাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয় শিক্ষা বিভাগত স্নাতকোত্তৰত নামভৰ্তি কৰে। I've done my master's graduation from Teachpur University, Department of Education, and I'm the gold medalist, the first class first from the university. I would like to thank my parents who have always supported me throughout. They have motivated me throughout, without which it would not have been possible. And I would also like to thank my family, that is my sister and my brother-in-law. They have always motivated me, encouraged me throughout. And also my teachers, all the faculties from Department of Education, Teachpur University. I have really worked hard for this because it was always my dream to reach to the heights, and they have helped me a lot. I'd also like to extend my gratitude to my teachers from the UG, from the Henry Girls College, because they have given me the base for which I have grown to this level. And I always want to say that success is never easy. You have to work really hard. It's not like that I got it in a very easy way. I've really worked very hard. It's the all hard work that I have done day and night, and this is what I have achieved at last. So success never comes at easy. It is, you have to work hard for this. So more my স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ একালৰ ডিফু ডন বস্কৰ মেধাৱী ছাত্ৰী বন্দনা গগৈয়ে ফাৰ্ষ্ট ক্লাছত সোণৰ পদকসহ স্নাতকোত্তৰ সন্মান অৰ্জন কৰে। ধৰমনলা নিবাসী পূৰ্ণ নন্দন গগৈ আৰু তুৰুমণি ৰাজকুমাৰীয়ে জীয়ৰী এই সুখ্যাতিত অতিশয় সুখী আৰু আনন্দিত হয়। আনহাতে বন্দনাৰ সফলতাত পিতৃ মাতৃৰ লগতে ওচৰ চুবুৰীয়া আৰু সমগ্ৰ ডিফু চহৰবাসীও আনন্দিত আৰু গৌৰৱান্বিত হৈছে। মংগলিংহি ৰিপৰ্ট কাট নিউজ। ৰাজ্য তথা দেশৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন 2019। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ বিৰুদ্ধে অব্যাহত তীব্ৰ প্ৰতিবাদ। শুক্ৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সন্মিলিত কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত হাওৰাঘাটত ৰূপায়ণ কৰে খিল ইণ্ডিয়াৰ অস্তিত্বৰ চিঞৰ। ৰাজ্য তথা দেশৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। শুক্ৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সন্মিলিত কাৰ্বি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত হাওৰাঘাটত ৰূপায়ণ কৰা হয় খিল ইণ্ডিয়াৰ অস্তিত্ব ৰক্ষাৰ চিঞৰ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী। শান্তিপূৰ্ণ এই প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে কাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। জাতি মাটি ভেটিৰ কথা কৈ বৃহত্তৰ অসমীয়া জাতিক ধান পান কৰা মুখ্যমন্ত্ৰীক খলনায়ক আখ্যা দি ছাত্ৰ নেতা জিতু ফুকনে ক্ষুৰধাৰ সমালোচনা কৰে। যুৱ
ছাত্ৰ পৰিষদ হাৰুৱাঘাট আঞ্চলিক সমিতি অচুপা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি হাৰুৱাঘাটৰ জ্যেষ্ঠ নাগৰিকসকলে মিলি পেলাই আমি কাৰ বিৰুদ্ধে অস্তিত্ব চিঞৰ বুলি এটা আমি অৱস্থান ধৰ্মঘট গ্ৰহণ কৰিছোঁ। আমি এই অৱস্থান ধৰ্মঘটৰ পৰা আমি চৰকাৰলৈ সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি জনাব বিচাৰিছোঁ যে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে গ্ৰহণ কৰি নিবিচৰা এই কাহ বোলা আইনখন আপোনালোকে যি আইনত গৃহীত কৰিলে তাক আমি প্ৰথমতে আমি ধিক্কাৰ আৰু নিন্দা দিছোঁ। কিন্তু আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে সংখ্যাগৰিষ্ঠ থাকিলে বুলি সাংসদত বা ৰাজ্যসভাত সেই বুলি আপোনালোকে কাহখন গৃহীত কৰি দিব নেকি? আপোনালোকে অসমীয়াৰ আৱেগ অনুভূতিক আপোনালোকে ধূলিচাত কৰি দিলে। আৰু আমি বিশেষকৈ আশ্চৰ্য আৰু দুখ প্ৰকাশ কৰিছোঁ যে সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈ পেলাই জাতিৰ নায়ক উপাধি পাইছিলে। এই জাতিৰ নায়কজনে তেওঁ যদি মৌনতা অৱলম্ব কৰিলে এই জাতিৰ অস্তিত্ব সন্ধিখনত, আমাক যদি এই অবৈধ হিন্দু বাংলাদেশী যে 1,70,00,000 তথ্যমতে 1,70,00,000 যদি অসমত প্ৰৱেশ কৰেহি, তেওঁলোকে কৈছে যে কোনো 2014 চনৰ ডিচেম্বৰ মাহৰ পিছৰ পৰা কোনো এজন বিদেশী নাহে, আহিলে তেওঁলোকে পদত্যাগ কৰিবলৈ। পানী যিদৰে ৰোধ কৰিব নোৱাৰে, মানুহ অহাটো বাৰু ৰোধ কৰিব পাৰিব জানো? তেওঁলোকে কি আজি নহ'ব পাৰে? আজিৰ পৰা 30 বছৰ পিছত অসমত যে অস্তিত্ব ত্ৰিপুৰাৰ নিচিনা হ'বগৈ, তেওঁলোকে যে নহ'ব বুলি তেওঁলোকে গ্যাৰাণ্টি দিব পাৰিব নেকি? আজি অসমৰ ভাষাৰ শতকৰা শতাংশ কিমান কমি আহিলে আৰু অবৈধ হিন্দু বাংলাদেশীৰ বাংলা ভাষা বাঢ়ি গ'ল। তেন্তে কি সত্যে সৰ্বানন্দ সোণোৱালে জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি যে তেওঁ আঁৰুৱাই আছে। তেখেতক সেইকাৰণে আমি ধিক্কাৰ দিছোঁ। তেখেতে পদত্যাগ কৰিব লাগে এই মুখ্যমন্ত্ৰী আসনখনৰ পৰা, যে তেখেতে অসমীয়া আইক বচাব নোৱাৰাৰ বাবে তেখেতে নিজেই পদত্যাগ কৰিবলৈ আমি যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। আৰু আমি কৈছোঁ যে যদি গৃহীত কৰিব বিচাৰিছিলে অসমত, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ গণভোট কৰিবলৈ গৃহীত কৰিব লাগিছিলে। যদি গণভোটত যদি আমি প্ৰত্যাহ্বান হাৰিলোহেঁতেন, তেতিয়াহ'লে আমি ৰাজপথৰ আন্দোলন এৰিলোহেঁতেন। কিন্তু তেওঁলোকে সেইটোও নকৰিলে। আমি বাৰম্বাৰ জনাই আছোঁ যে আপোনালোকে গণভোট কৰক খিলঞ্জীয়া মানুহৰ লৈ পেলাই, কেৱল খিলঞ্জীয়া মানুহৰ যোগেদি গণভোট কৰি পেলাই যদি গণভোটত যদি আমি হাৰিলোহেঁতেন, আজি আমি এনেদৰে ৰাজপথত আহি আমি সংগ্ৰাম নকৰিলোহেঁতেন। কিন্তু তেওঁলোকে সেইটোও নামানিলে। তেওঁলোকে জোৰ জবস্তি কিন্তু এই কাহ জাপি দিছে। আৰু আমি কৈছোঁ অনাগত দিনত অসমীয়া জাতি হিচাপে, সত্তা হিচাপে যিমান দিন অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ জীয়াই থাকিব, শেষ বিন্দু ৰক্ত থকালৈকে আমি কিন্তু এই কাৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাম আৰু আমি নেমানো কোনোদিনা। হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাট নিউজ। দিনে নিশাই অতিৰিক্ত শিলবালি কঢ়িওৱা ট্ৰাক ডাম্পাৰৰ দৌৰাত পথ সহিব নোৱাৰে, ক্ৰমে জহি কহি গৈছে। খবৰ কৰিবলৈ সময় নাই। কাৰ্বি পৰিষদৰ অধীনস্থ ব্যাগুম বিভাগ, গড়কাপ্তানি কাৰ্যালয় বিষয়া তথা আমোলাসকলৰ। একেদৰে সময় নাই টিম কাৰ্বি আংলঙৰ। হয়, আমি ক'ব বিচাৰিছোঁ ডিফু গড়কাপ্তানি বিভাগৰ অধীনস্থ এটি ডেৰগুৰি অৰ্থাৎ 30 বয়সীয়ান এটি পথৰ কাহিনী। চাওক এই প্ৰতিবেদন। হয়, আপুনি দেখি বা শুনিও হয়তো বিশ্বাস নকৰিব, আমাৰ এই সেউজ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত এই পথটিৰ বয়স হ'ল প্ৰায় 1.5 কোটিতকৈও অধিক বছৰ। ধনশিৰিৰ পৰা মিচি বাইলামলৈ যোৱা এই 30 বয়সীয়া গড়কাপ্তানি পথটিৰ মাজতে কোনোদিনে মেৰামতি বা নিৰ্মাণ পৰিলক্ষিত হোৱা নাই। কাৰ্বি পৰিষদত ক'ত দলৰ চৰকাৰ আহিল, ক'ত গ'ল। তেওঁ 30 বছৰ আগতে MEC কুঞ্জলাল হাজৰাৰ দিনত নিৰ্মাণ কৰা এই পথটিৰ মেৰামতি কেতিয়াও হোৱা নাই। ইয়াৰ উপৰিও বিভিন্ন কাৰণত দিনে নিশাই শিল বালিকে ধৰি নানান সামগ্ৰী অতিৰিক্ত বোজা কঢ়িওৱা ট্ৰাক ডাম্পাৰৰ দৌৰাত্মক পথটিৰ অস্থিসাৰ হ'ল। যদিও খবৰ নাই পৰিষদীয় চৰকাৰৰ, খবৰ নাই বিভাগীয়। স্থানীয় ৰাইজে পথটিৰ পুনৰ নিৰ্মাণ বা মেৰামতি কৰিবলৈ আহ্বান জনাইছে কাৰ্বি পৰিষদীয় চৰকাৰক। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। সময় হৈছে কিছু বাণিজ্যিক বিৰতিৰ। Kanj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials,
appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Come step in Owekimi Computer Institute ang Jokpani, Harlung Langso, Kataringti Village, Karbi Anglong. A national information technology and education program affiliated under Jatya Yuva Computer Saksarta Mission for advanced computer education program initiated by MS Green. Admission open from 15 January 2020 onwards. For more details, kindly contact 60015111097, 9435124856 or 602-650-9582. While wishing you a Merry Christmas and a bright, prosperous New Year 2020. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বিশ্বৰ মানৱ সমাজত বিৰাজমান অসূয়া অপ্ৰীতি তথা অশান্তি আদি অশুভ শক্তিসমূহ দূৰ কৰি শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে অহা এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে পৃথিৱী কুংৰি খে আমেলুৰ সৌজন্যত বিশ্বৰ মানৱ সমাজত বিৰাজমান অসূয়া অপ্ৰীতি তথা অশান্তি আদি অশুভ শক্তিসমূহ দূৰ কৰি শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে অহা এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে পৃথিৱী কুংৰি খে আমেলুৰ সৌজন্যত সমিতিয়ে অহা ইংৰাজী নতুন বৰ্ষৰ 1 জানুৱাৰীত 100 গছি বন্তি প্ৰজ্বলন কৰিব 100 গছি বন্তি সমিতিটোৱে বিগত 4 বছৰ ধৰি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী গ্ৰহণ কৰিছে 1 জানুৱাৰী সন্ধিয়া অনুষ্ঠিত এই বন্তি প্ৰজ্বলন অনুষ্ঠানত কাৰ্বিসকলৰ 5 ফৈদৰ সকলো শাখা প্ৰশাখা প্ৰতিনিধিত্ব কৰি এই পবিত্ৰ বন্তি প্ৰজ্বলন অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কাট নিউজৰ জৰিয়তে আহ্বান জনাইছে সমিতিৰ কৰ্ণধাৰ বিষয়ববীয়াসকলে সিনিয়ৰ ৰাষ্ট্ৰীয় চেপা ট্ৰাকত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে অসমৰ দলটি ঝাৰখণ্ডৰ ৰাঁচীলৈ ৰাওনা হৈছে খেলটি অংশগ্ৰহণৰ বাবে পুৰুষ আৰু মহিলা দলক পৃথক পৃথকৈ খেলুৱৈ নিৰ্বাচিত কৰিছে যদিও দুয়ো দলে ৰেল যোগে একেলগে গুৱাহাটী কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে প্ৰতিযোগিতা অনুষ্ঠিত হ'ব অহা 29 ডিচেম্বৰৰ পৰা 2 জানুৱাৰীলৈ কামাখ্যাৰ পৰা ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল যোগে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰা পুৰুষৰ দলটিত 15 আৰু মহিলা দলটিত আছে 15 গৰাকীকৈ খেলুৱৈ পুৰুষৰ শাখাত অধিনায়ক হিচাপে ৰাজেন সিং সহ অধিনায়ক গিৰিন কোঁৱৰ লগত ক্ৰমে সঞ্জীৱ হাজৰিকা ঋতুৰাজ সোণাৰী শেখৰ ডেকা বৰুৱা এম প্ৰচণ্ড সিং উলেল সিং চিনথুৱা সিং বীৰকান্ত সিং আদি আনহাতে মহিলা দলত আছে অধিনায়ক ৰূপত চঞ্চল দেৱী সহ অধিনায়ক ৰূপত লক্ষী কিলিংপিৰ লগত ক্ৰমে ৰিংচনা লাংথাসা গায়ত্ৰী গগৈ অপৰাজিতা শইকীয়া ৰিজুমণি কোচ সুনিতা দেৱী নন্দিতা সিং সঞ্জিতা সিং প্ৰিয়া দেৱী জয় ঘাটিম্বী দেৱী জয় ৰেম্বী সিং আদি ইয়াৰ উপৰিও দুয়ো দলৰে মেনেজাৰ হিচাপে সিদ্ধাৰ্থ শংকৰ সন্দিকৈ আৰু পুৰুষৰ দলটিৰ বিদ্যুৎ ভৰালী আৰু মহিলা শাখাৰ বাবে বিধুমুখী সিংহই প্ৰশিক্ষক হিচাপে দলটিৰ সৈতে গৈছে ৰাঁচীলৈ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ